Hello friends, welcome back to the Vlogs of Akram. Aji ami goi asu one of the most cleanest village in Assam, Rangsapara. Aji mor logot ase Wasim aru moi goi asu Rangsapara loi. অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ এখন গাঁও। চলো চলো তো বলক আপোনালোকক লৈ যাওঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আহি পালোঁ আমি আগিয়া বজাৰ। নাও গোয়িং টু লক্ষীপুৰ ৰোড। আগিয়াৰ পৰা মোটামুটি 3 কিলোমিটাৰমান গ'লে ৰাংচাপাৰা ৰোড পাম। চিধা ৰাস্তা এইটো লক্ষীপুৰলৈ যাব আৰু ভিতৰ পিনে আমি সোমাই যাব লাগিব ৰাংচাপাৰালৈ। ইয়াত চাইনবোৰ্ড দিয়া আছে। তো বলক আমি এইটো ৰাস্তাৰে যাওঁ। ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ আৰু এইখিনিত মই বাইক পাৰ্কিং কৰিলোঁ আৰু এইখিনিত আপোনাৰ পাৰ্কিং কৰা ঠাই চাওক। এইখিনিত আছে পাৰ্কিং কৰা ঠাই, কিমান চাফ চিকুণ আপোনালোকে চাব পাৰে। আৰু এইখিনিত চাওক আছে আপোনাৰ ৰাংচাপাৰা LP স্কুল। এইটো হ'ল ৰাংচাপাৰা স্কুল। ওচৰত যায় আপোনালোকক অলপ দেখাই দিওঁ। তো অসীম কেনে লাগিছে তোমাক এইখিনিত আহি? ভাল লাগিছে না? বহুত চাফ চিকুণ হয় না? অঁ, তো এতিয়া আমি পাৰ্কিঙৰ পইচাটো দিওঁ, কিমান বা লয় বলক। হ'ল পাৰ্কিঙৰ পইচাটো এইখিনিত ল'ব। বাইকৰ কিমান দাদা? আৰু কাৰৰ? হা 30 টকা পাৰ্কিং চাৰ্জ। বাইকৰ কাৰণে 10 টকা আৰু ডাঙৰ গাড়ী হ'লে 30 টকা চাৰ্জ লয়। এইটো আপোনাৰ চাৰ্জ ৰাংচাপাৰা আঞ্চলিক বাপ্তিষ্ট চাৰ্চ 1870 ইষ্টাব্লিছড হৈছিল। আৰু এইখিনিত ইয়াত এটা চাংঘৰ বনোৱা হৈছে চাওক। মই ভালকৈ আপোনালোকক দেখাই দি আছোঁ। এয়া চাওক চাংঘৰ। আৰু বলক গাঁওখনৰ কিছুমান দৃশ্য আপোনালোকক দেখাওঁ। ৱাও, কিমান পৰিষ্কাৰ চাওক। কেনে লাগিছে ৱাসিম? বঢ়িয়া লাগিছে, বহুত পৰিষ্কাৰ গাঁওখন হয় না? তামাম পৰিষ্কাৰ, ভাল লাগিছে। তামাম একদম মনটো একদম ফ্ৰেছ হৈ গ'ল, হয় না নাই? আপোনালোকেও আহক, দেখি যাওক কিমান পৰিষ্কাৰ হয় আৰু জেগাখিনি কিমান ভাল হয়। আগত চাওক ৰবৰ বাগানটো, তথাপিও কিমান ক্লিন। ড্ৰেইনৰ কাম হৈ আছে, মাটি খান্দিছে চাওক। এইটো কিমান পৰিষ্কাৰ আজি এইবিলাক চাওক। আহিলে মানে মনটো একদম মানে সঁচাই ভাল লাগি যায়। আৰু কেনেকৈ পৰিষ্কাৰ কৰি ৰাখে চাওক। আণ্টি আছিলে এজনী, আণ্টিয়ে প্লাষ্টিক এটা পৰি আছিল, প্লাষ্টিকটো উঠাই দিছে না? পেলাব লাগে, উঠাব লাগে। মানুহ কাইবা হ'লে এইবিলাক কেনেকৈ মানে সপ্তাহত মানে সকলোৱে মিলি কিবা চাফা কৰে না? শনিবাৰ দি আৰু কাইবা অফিচত আহিলে আহিব চাই কালি আহিব বুলি আজি তারা যেতে কাম করে আর কি। হয় হয়, চাফা করে। অঁ, শনিবাৰে মানে সকলোৱে মানে মিলি একেলগে মানে চাফা কৰে ন? শনিবাৰ হওঁতে শনিবাৰ চাফা কৰে। অঁ, শনিবাৰে গোটেই গাঁৱৰ যিমানখিনি মানুহ আছে সকলোৱে মিলি মানে চাফা কৰে। আনটিক মই দেখিলোঁ চিপছৰ পেকেট এটা পৰি আছিল আৰু চিপছৰ পেকেটটো উঠাই লৈছে। তাৰমানে এনেকৈ মানে সকলোৱে মিলি মানে গাঁৱটো ইমান চাফা ৰাখিছে যে মানে বহুত ভাল লাগে। তাৰমানে কথাটো এনেকুৱা, যদি চকলেটৰ বাকলি এখনো ৰাস্তাত পৰি থাকে, কোনোবাই দেখা পালে সেইটো উঠাই কিনে ডাষ্টবিনত ৰাখি দিয়ে।
সেয়া চাওক আগত ডাষ্টবিন আৰু আণ্টিয়ে যে জাবৰকেইটা উঠাইছে চাওক কি কৰে দিছ ইজ কল্ড ডিচিপ্লিন আৰু সেইকাৰণে চাগে অসমৰ ভিতৰত পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি পালে আগত বোলে নতুনকৈ এটা পাৰ্ক বনাইছে তো আমি তাৰ পৰা অলপ ঘূৰি আহোঁ দিছ ইজ ড্ৰিমলেণ্ড পাৰ্ক আহিব পাৰে আপোনালোকে ইয়াত আৰু 10 টকাকৈ এণ্ট্ৰি ফিজ লয় লাইফৰ ফাৰ্ষ্ট টাইম চাংঘৰৰ ওপৰত উঠি আছোঁ চাংঘৰৰ ওপৰৰ পৰা তলৰ দৃশ্যসমূহ চাওক এইটো দৃশ্য ফ্ৰম দ্য চাংঘৰৰ ওপৰত চাওক সঁচাই বহুত ভাল লাগিছে ওপৰৰ পৰা হয় ন অসীম হয় থেংক ইউ ৰাংচাপাৰা আপোনালোকেও নিজৰ গাঁওখন ঘৰখন পৰিষ্কাৰ কৰি ৰাখক আমিও চেষ্টা কৰিম